মাংস আৰু এয়া দাদাই বনাব আজি দাদা কোৱা কুকুৰা আৰু এইফালে আছে কোমোৰা আৰু আলু এইফালে আদা নহৰু জলকীয়া কালাৰৰ কাৰণে অকণমান কি দিছা চেনি দিছা আৰু মটন নকৰিবৰ কাৰণে কাপোৰ এটা মই বিৰাট বেয়া পাওঁ হেৰি কৰি লাগে আলু হয় চামলেছ চেনিখিনি দি লৰাই আছে ব্ৰাউন কালাৰ আৰু এইখিনি কি কৰিবা সেইখিনি মই ফ্ৰাই কৰিম দালি আছে ফ্ৰিজত আছে দালি দিব লাগিব এইখিনি পিঁয়াজ দি দিলে পিঁয়াজ দি অলপ টাইম ব্ৰাউন কালাৰ অহালৈকে মই ভাজি থাকিম এইফালে দিছা নিমখ কোনে কোনে হাঁহৰ মাংস খাই ভাল পায় তুমিতো ভাল পোৱাই চাগে ইয়াতে আকৌ হাঁহৰ দাম গুৱাহাটীতে 600 টকা কেজি ঘৰতে কেনেকৈ খাইছিলোঁ এটকাও নিদিয়াকৈ এতিয়াও আছে ন ইয়াতে মাংস দি দিলে হালধি দি দিলে অলপমান কিমান টাইম লাগিব 1 hour 1 ঘণ্টা লাগিব আৰু মাংসটো ভাল লাগে এইটো কাটি খাই লোৱা আমি আপোনালোকক খাব চাই থাকক এইখনত ধৰা নাই দেখোন তুমি আনিছিলা নেকি মই নাই মই এনেকুৱা নিকিনো দেই কেঁচা হয় ন কেঁচা হয় তাকে মই বেলেগ এখন ধাৰ কৰি দিব লাগিব গুৱাহাটীত আম চুবুৰি খাইছোঁ কঁঠাল চুবুৰি খাইছোঁ আমাক কি লাগে ন ফটোৱা নেকি চুৰ কৰি খাবলৈ যোৱা নেখাবি এটা কি কথা গাঁৱত থকা ল'ৰা আছে না ফোনটো মাৰি কিবাকৈ চাই এটা চখ আছে সেইটো চখ মানে ইয়াতো এপ্লাই কৰিছোঁ ইয়াত সেইবিলাক কাম নকৰিবি দেই মানুহ বহুত মনত আছেনে ৰঞ্জিত দাস নে কি যে MLA-টো যে বাৰীৰ যে আম মাৰি যে খাই যে ল'ৰাটোক যে জেললৈ লৈ যোৱা নাছিলে পুলিচে যে এৰেষ্ট কৰিছিলে দিছিলোঁ না এই ফটো আমি স্বভাৱবিলাক গুৱাহাটী জানো নাই তই তুমিতো গাঁৱৰে আছিলা ন ইয়াতে এতিয়া মাংসৰ লগত আলু আৰু কোমোৰা দি দিয়া হৈছে আৰু এইটো আপোনালোকে নিমখি ধুই নাই মই নিমখি ধুই তাৰপিছতে কাটি এনেকৈ আৰু আপোনালোকে কোনে কোনে খাই ভাল পায় ক'বচোন মইতো এফালে এইটো ঠিক কৰি আছোঁ আৰু এফালে দাদাই বা মাংস খুচৰি আছে কিমানো আগবাঢ়িছে সুধিছে আৰু ন আছে নাই খুচৰি আছে আৰু এফালে এইখিনি তিতা কেৰেলা ভাজিবলৈ মানে ফ্ৰাই কৰিব ন কৰিব আৰু মই এফালে কাটি খাওঁ এইফালে কাটি হৈ গ'ল আৰু এইফালেনো কিনো হৈ আছে তেওঁ টেষ্ট কেতিয়া চাব নাই মই পানী দিয়াই নাই ৰ নাই সিজা ভালদৰে আৰু ইয়াত মোক সিজাটো এইটো ৰিডলি গোটেই দেখিছে নহয় এই চকু আগপাছ এতিয়া আৰু এইফালে দি আছে গৰম পানী নাই কেঁচা নহয় খাবলৈ টেষ্টিয়ে হয় মই খাম দে ককতে ইনো নামটো দিম কোৱাৰ লগতে দিম কাল যেতিয়া লৈ আহিছে ন দেখি পিনি গৈছোঁ সেইটো টেষ্ট নাই পচন্দ হোৱা নাই একেৰাহে পানী দিছোঁ শুকাব লাগিব টাইম লাগিব
ৰাতিহাঁহ এতিয়া পানীত খেলি আছে। এইফালে আহি গ'ল টেষ্ট চাবৰ কাৰণে। কালাৰটো ধুনীয়া হৈছে কিন্তু একো মছলা নাই দেই। মুখৰ মাংস সোমোৱা। এইফালে আমাৰ মাংস ৰেডি। ভাতটো বনাই থোৱাই আছে ন? এয়া হৈ গৈছে কালাৰ বনাবলৈ আছেই। বনাবলৈ আছে নেকি? এয়া আৰু এইফালে এইটো হালধি দিয়া নাই তিতা কেৰেলাত। ভাত বনাব লাগিব। নাই আৰু অকণ টাইট কৰি দিওঁ। নাই আৰু অকণ পিছ খাই চাওক। গৰম গৰম একদম টেষ্টি হৈছে দেই। ভাতটো হোৱা মানে মই অকণমান ফুৰি আহোঁগৈ। মানে যিটো কাম কৰি থাকোঁ ন তাৰ হৈ গ'ল মানে কাম এটাত যাব লাগে। আকৌ আহিলেও ভাত খোৱা টাইমত লগ পাই আছোঁ হা। ভিতৰতে দেখুৱা গৰম মানে ভয়ানক গৰম। একদম টেষ্টি হৈছে। খাই লওঁ আপোনালোকেও খাই লওঁ। দেখাই দিয়ক। একদম ধুনীয়া হৈছে। এইফালে আছে ভাতটো খাই লওঁ। মই খাই আছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।